নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ এযোৰ ধুনীয়া কটন কাপোৰ হাতে বোৱা। কেনেকুৱা লাগিছে ক'ব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এইযোৰ হৈছে কাপোৰযোৰ, এয়া চাইড পাৰিকেইটা হৈছে এইকেইটা, এখন মেখেলা আৰু এখন চাদৰ। আপোনালোকক ভালদৰে মেলি দেখাওঁ। এইখন হৈছে চাদৰখন। চাদৰখনত এনেদৰে পুলি তিনি লাইন কৰি পেলাই তাৰপিছত এইটো শ্ৰীমূৰে কৰা হৈছে ডিজাইনটো। এইটো কৰা অলপ কৰি অকণমান বোৱাৰ পিছত এনেকৈ ডাঙৰকৈ 3 লাইন বুটা কৰি দিছোঁ। ডাঙৰ মানে কি আৰু এইটো সৰু বুটা বুলিয়ে ক'ব পাৰি, হ'লেও এটা জোখৰ বুটা 3 লাইন কৰি দিছোঁ। তাৰপিছত এই সৰু বুটাটো গোটেই গাটোত চাদৰখনৰ মাজে মাজে কৰি দিয়া হৈছে এনেকৈ ঘনকৈ। এইখন হৈছে মেখেলাখন। মেখেলাখনো একেভাগে বোৱা হৈছে। মেখেলাখনো যথেষ্ট ওপৰলৈকে বুটাখিনি দিয়া আছে। কেনেকুৱা লাগিছে ক'ব। ইয়াৰ ব্লাউজ পিচটো মই চিলাবলৈ কাটিয়ে ল'লোঁ, সেইটো কাৰণে দেখাব নোৱাৰিলোঁ, পিছত দেখাম এদিন। কেনেকুৱা লাগিছে ক'ব কাপোৰযোৰ, আৰু যদিহে আপোনালোকে ল'ব বিচাৰে মোৰ পৰা ল'ব পাৰিব। এইটো ডিজাইনৰ কাপোৰ।